এতিয়া পানীখিনি আমি গৰম হোৱালৈকে অকমান বাদ চাব লাগিব তাৰ পিছত আমি পাস্তাখিনি দি দিম ইয়াত পানীখিনিত মই ফাৰ্স্ট ইয়াত অকমান ৰিফাইন তেল আৰু অকমান নিমখ দি কিনে পানীখিনি অকমান উতলিব দিম তাৰ পিছত আপোনাৰ এইটো পাস্তাটো ইয়াত দি বইল হ'ব দিম এতিয়া পানীখিনি অকমান উতলিব ধৰিছে আৰু এইটো ষ্টেজতে মই মোৰ মেক্ৰনি পাস্তা যেটো এইটো পেকেট আছে এইটো মই তাত দি দিম এইটো একাপমান হ'ব আৰু আপুনি নিজৰ জোখমতে দিব পাৰে আৰু এতিয়া হেতা এটাৰে মুখখিনি অকমান লৰাই দিছো পাস্তাটো আপুনি নিজৰ ইচ্ছামতে কম বেছি কৰিব পাৰে তাৰ কোনো প্ৰবলেম নাই এতিয়া পাস্তাখিনি ভালকে অকমান বইল হ'বৰ কাৰণে মই এৰি দিছো আৰু গেছটো অকমান সিমত দি দিছো যাতে পানীখিনি উতলি নাহে এতিয়া এটো মই অকমান চেক কৰি লৈছো এটো বইল হৈছে নে নাই ইয়াৰ পৰা আপুনি চেক কৰি চাই লওঁ এবাৰ এটো হৈছে যেনে লাগিছে মোৰ তথাপি 80-90% মান হৈছে অকমান টাইম ৰাখি দিছো ইয়া নেক্সট মই আকৌ এবাৰ চেক কৰি চাম 5 মিনিট মান পিছত এটো মোৰ হৈছে যেনে লাগিছে এটো ভালকে ভাঙি গৈছে যেটা এটো হৈ গৈছে বয় ঠিক আছে আমি এখিনি নমাই লৈছো এতিয়া নেক্সট এখিনি মই এতিয়া বেলেগ এটা পেনত এটো উলাই লৈছো নেক্সট মই এতিয়া পাস্তাখিনিৰ কাৰণে সসখিনি অকমান প্ৰিপেয়াৰ কৰি লওঁ তাৰ কাৰণে মই ফাৰ্স্ট মেয়োনিজ লৈছো এইটো মই ভেগাৰ এগলেছ মেয়োনিজটো লৈছো তাৰ পৰা ইয়াৰ পৰা এচামুচ দি দিম এই এচামুচ মেয়োনিজ দি দিলো নেক্সট মই যেটো পাস্তা সস আছে ভেগাৰ পিজ্জা টপিংটো দিব পাৰে মই পিজ্জা টপিংটো দিছো বা পাস্তা সসটো দিব পাৰে ইয়াৰ পৰা মই প্ৰায় এই এচামুচ প্ৰায় 2 চামুচ মই ইয়াত দি দিম এই মই 2 চামুচ দি দিছো নেক্সট মই ইয়াত টমেটো কেচাপ অকমান দি দিছো সসটো আপুনি নিজৰ ইচ্ছামতে কম বেছি কৰিব পাৰে ইয়াত মই টমেটো কেচাপ এচামুচ সটকে অকমান বেছি দি দিলো এতিয়া মই চিলি সস যেটো আছে এইটো অকমান দি দিছো হৈ যাব এতিয়া আমি গুটিখিনি এখিনি ভালদৰে সসখিনি মিক্স কৰি লম এতিয়া আমাৰ পাস্তা সস প্ৰায় ৰেডি হৈ গ'ল আৰু এই মিক্সাৰখিনিত মই এতিয়া অকমান পাস্তা সিজনিং দি দিছো মই এইটো কোম্পানী ইউজ কৰিছো এইটো ইজি লাইফৰ হয় এইটো পাস্তা সিজনিং হয় আপুনি নিজৰ ইচ্ছামতে পৰিমাণটো কম বেছি কৰিব পাৰে ইয়াৰ পিছত অকমান অৰিগানো দি দিছো হয়তো ইজি লাইফৰ অৰিগানো সিজনিংটো দি দিছো অকমান হয়তো এতিয়া আমি এখিনি ভালকে মিক্স কৰি লওঁ
পাস্তাৰ যিটো আমাৰ সস হ'ল এইটো ৰেডি হৈ গ'ল। এতিয়া মই সৰু কেৰাহী এটা উঠাই দিলোঁ। ইয়াত মই দিম প্ৰায় 2 চামুচ 3 চামুচমান ৰিফাইন অইল। তেলখিনি অকণমান গৰম হ'বলৈ দিম। তেলখিনি গৰম হ'বলৈ আৰম্ভ হৈছে আৰু এইটো ষ্টেজতে মই যিটো চচ বনাইছিলোঁ পাস্তাৰ কাৰণে এইটো মই এতিয়া ইয়াত দি দিম। গেছটো চিমত দি লৈছোঁ, চিটিকি যাব পাৰে। ভালকৈ চচখিনি মই এতিয়া ভালকৈ অকণমান লৰাই দিছোঁ। এতিয়া মই ইয়াত অকণমান নিমখ দি দিছোঁ, কাৰণ চচতো নিমখ আছে। এতিয়া অকণমান সেইখিনি সাৱধানে দিব। চচটো কণ্টিনিউৱাছলি এইটো লৰাই থাকিব লাগিব যাতে তলত লাগি নাযায়। আৰু এইটো ষ্টেজতে আমি আমাৰ পাস্তাখিনি দি দিম। আগতে যিটো বইল কৰি থৈছিলোঁ সেইটো পাস্তা ইয়াতে দি দিম। এইখিনি ভালকৈ মিক্স কৰি দিব লাগিব যাতে এইখিনি ভালকৈ লাগি নাযায় তলত, তাৰ বাবে। এতিয়া পাস্তাখিনি মই আকৌ এবাৰ মিক্স কৰি দিছোঁ ভালদৰে। এইটো ষ্টেজত অকণমান গেছটো জ্বলাই দিব পাৰে। এতিয়া এইখিনি মই অকণমান লৰাই উঠি ইয়াত মই মোৰ চিলি ফ্লেক্সটো দি দিম। এইটো মোৰ ইজি লাইফৰ চিলি ফ্লেক্স হয়। এইটো মই অকণমান লৰাই দিছোঁ। গেছটো চিমত ৰাখিছোঁ যাতে লাগি নাযায়। এইটো চচটো লাগি যোৱাৰ মোৰ মানে বহুত বেছি আছে। নেক্সট এতিয়া মই দিম ইয়াত পিজ্জা চিজনিং যিটো। এতিয়া পিজ্জা চিজনিংখিনি দি মই এতিয়া অকণমান লৰাই দিছোঁ। একচুৱেলি পিজ্জা চিজনিঙৰ পৰা বহুত এটা ভাল ফ্লেভাৰ আহে। এইটো প্ৰায় মোটামুটি হৈছে। এতিয়া নেক্সট পাস্তাখিনিত মই অকণমান চিজ কিউব এটা দিছোঁ। এইটো আমুল চিজ কিউব হয়। আপুনি মজৰেলা বা আন চিজো ইউজ কৰিব পাৰে। মই আমুল চিজটো ইউজ কৰিছোঁ। এতিয়া মই ইয়াতে চিজখিনি দি দিছোঁ। এইটো মই স্লাইচ কৰি দি দিছোঁ। এইটো মই গোটেইটো নিদিলোঁ, ইয়াতে মই হাফ কিউব দি দিলোঁ। ইয়াতে হাফ দিলে মোৰ হৈ গ'ল। এইটো ডাঙৰ আছে কিউবটো। নিজৰ ইচ্ছামতে চিজটো দিব পাৰে ইয়াতে। এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি দিছোঁ আৰু চিজটো ভালকৈ গলি নোযোৱালৈকে এইখিনি লৰাই থাকিব লাগিব। ইয়াতে চিজখিনি ভালকৈ আপোনাৰ এইটো গলি গ'ল। এতিয়া প্ৰায় হৈয়ে গ'ল মোৰ পাস্তা। এইটো ষ্টেজতে মই মোৰ গেছৰ চিমটো অফ কৰি দিম গেছটো। এয়া পাস্তা ৰেডি হৈ গ'ল।
পাস্তাখিনি আপুনি এতিয়া ইভিনিং টাইমত স্নেক হিচাপে এইটো আপুনি ট্ৰাই কৰি চাব পাৰে